হাই গাইজ, গুড আফটাৰনুন। সকলোকে মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আপোনালোকৰ বাৰু কি খবৰ? আজি হ'ল দেওবাৰ। এইকেইদিন ভিডিঅ' বনোৱা হোৱাই নাই, আচলতে গাটো বৰ ঠিক নহয়। আজি 2-3 দিন ধৰি অলপ গাটো ভাল হৈ থকা নাছিলে আৰু কালিৰ পৰা অলপ বেছিয়ে বেয়া। চকুকেইটাতো চাগে ধৰিব পাৰিছে, অলপ বেমাৰী বেমাৰী লাগিছে। কিন্তু এতিয়া গাটো ধুই আহি অকণমান ফ্ৰেছ হৈ লিপষ্টিক অকণ লগাই লৈছোঁ, কাৰণ নহ'লে বহুত বেছি বেমাৰী বেমাৰী লাগে। তো সেইটো কাৰণে অকণমান নিজকে ভালকৈ আপোনালোকৰ ওচৰত ৰিপ্ৰেজেণ্ট কৰিব পাৰিলে ভাল লাগে আৰু সেইকাৰণে এইকেইদিন ভিডিঅ'ও কৰা হোৱা নাছিলে। মোৰ কালি ৰাতিৰ পৰা খুব বেছি জ্বৰ। আজি দিনলৈ মানে ৰাতিপুৱালৈকে অলপ ভাৱটো আছে। এতিয়া অকণমান গাটো ধুই অহাৰ পাছত ফ্ৰেছ লাগিছে, কিন্তু তথাপিও চৰ্দি বহুত বেছি হৈ আছে। বাৰু যি কি নহওক, বিহুৰ আপোনালোকৰ প্ৰিপেৰেশ্যন কেনেকুৱা চলিছে? আমাৰো ঘৰত অলপ চলপ বিহুৰ প্ৰিপেৰেশ্যন চলিছে। তাকে মই অকণমান আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। আজি মা আৰু জেঠাই মিলি পেলাই চিৰা খুন্দিছে ঢেঁকীত। তো দেখাওঁ ব'লকচোন। আজিকালি সকলোৰে ঘৰত মিক্সাৰ গ্ৰাইণ্ডাৰ হোৱাৰ কাৰণে এনেধৰণে ঢেঁকীত চিৰা খুন্দা বা পিঠাগুড়ি খুন্দা দেখা পোৱা নাযায়। সেইবাবে মই অকণ দেখাই দিলোঁ। মা হাই দিয়া। জেঠাই হাই দিবলৈ হাতেই নাই। তো ফ্ৰেণ্ডছ, আপোনালোকক অকণমান দেখালোঁ আৰু মাহঁতে খুন্দি থকা। আৰু এতিয়া মাছ ভাজিব আছে। তো মাহঁতে যিহেতু তাত লাগি আছে, মই গতিকে মাছখিনি ভাজি লওঁগৈ। তাৰপাছত আপোনালোকক লগ পাই আছোঁ। মাছখিনি ভজা অকণমান দেখাবলৈ চেষ্টা কৰিম বাৰু। মই কেৰাহীখন গৰম হোৱাত তেলখিনি দি দিছোঁ, আৰু মাছ ভাজিবলৈ তেলটো অকণমান সৰহকৈ লাগে। আজি আমাৰ ভাঙোন মাছ আছিলে। তো সৰু সৰু মাছ, মানে ইমানো ডাঙৰ নহয়, সৰু মাছ যিহেতু মই এনেধৰণে 2-3টামান দি পেলাই তেলত ফ্ৰাই কৰিছোঁ আৰু প্ৰায় আধা কেজি মানেই মাছ আছে। তো গোটেইখিনি ভাজি লওঁ, মই পাছত লগ পাম আকৌ। ফ্ৰেণ্ডছ, মোৰ মাছখিনি ভজা এয়া হৈ গ'ল। ফ্ৰেণ্ডছ, এতিয়া মই ভাতটো খাই লওঁ। ভাতৰ লগত আছে মটৰ ঘুগুনি আৰু আলু ফেচবিন ভাজি। এয়া বৰ্তাইও খাই আছে আৰু ভাইটিলে বাঢ়ি থৈছে, কিন্তু সি খোৱাহি নাই। হাই ফ্ৰেণ্ডছ, মই জাষ্ট লাঞ্চ কৰি আহিলোঁ, আৰু লাঞ্চত কি কি আছিলে আপোনালোকক সেয়া দেখাইছোঁৱে অলৰেডি। মটৰ ঘুগুনি আছিলে, সেয়া ৰাতিপুৱাই বনোৱা বাৰু। মাহঁতে বাকী দালি চালি বনালে, কিন্তু মাছখিনি মই ভাজিলোঁ, সেয়াও আপোনালোকক দেখাইছোঁ। কিন্তু মই মাছ খোৱা নাই, কাৰণ যিহেতু চৰ্দি কাহ হৈ আছে, গতিকে এনেকুৱা অৱস্থাত মাছ খোৱাটো একেবাৰে ভাল নহয়। সেইবাবে নেখালোঁ। নৰ্মেল এয়া ভাজি আৰু মটৰ ঘুগুনি এয়াই দিয়ে খালোঁ। আৰু কালি ৰাতি মই একেবাৰে শোৱা নাইকিয়া, সেইবাবে এতিয়া অকণমান ৰেষ্ট ল'ম। যিহেতু গা খুব বেয়া, গোটেই ৰাতি মই জ্বৰত শুব পৰা নাইকিয়া। খুব ঠাণ্ডা লাগিছে, সেইকাৰণে মই একেবাৰে শুব পৰা নাইকিয়া, আৰু টোপনিও ভাল নাছিলে। গা বেয়া হৈ থাকিলে এনেও ভালধৰণে টোপনি নাহে। তো সেইকাৰণে মই এতিয়া অকণ ৰেষ্ট লৈ পেলাই আপোনালোকক আবেলিকৈ আকৌ লগ পাই আছোঁ। গতিকে ভিডিঅ'টো চাই থাকিব। ফ্ৰেণ্ডছ, আবেলি পিছত ভিডিঅ' কৰা নহ'লে, এয়া ৰাতি খানাৰ বাবে মাংসখিনি মেৰিনেট কৰি লোৱা হৈছে। মাংস আজি মায়ে বনাব। ইয়াতে দিয়া হৈছে নিমখ, হালধি, পিঁয়াজখিনি খুন্দি আৰু মছলা যি যি লাগে সেয়া। ফ্ৰেণ্ডছ, এয়া তেলখিনি গৰম হোৱাত মায়ে পিঁয়াজখিনি দি দিলে, আৰু পিঁয়াজখিনি এনেধৰণে অকণমান ভাজি ল'ব আৰু অলপ সিজিবলৈ দিব। মেৰিনেট কৰোঁতে আৰু দিয়া হৈছিলে অকণমান চেনি আৰু গৰু ঘিউ অকণমান, আৰু মছলা দিয়া হৈছিলে জিৰা, ধনিয়া আৰু জালুকৰ গুড়ি আৰু মিট মছলা। ফ্ৰেণ্ডছ, পিঁয়াজখিনি অলপ সিজাৰ পাছত ইয়াতে এতিয়া আদা নহৰুখিনি দি দিয়া হ'ল। আদা নহৰুখিনি অলৰেডি খুন্দি থোৱা আছিলে। এইখিনিও অলপ ভাল ধৰণে ভাজি ল'ব, আৰু তাৰ পাছত ইয়াত মেৰিনেট কৰি থোৱা মাংসখিনি দি দিব।
এয়া চাওক ফ্ৰেণ্ডছ, মাংসখিনি অলৰেডি দিলে আৰু এতিয়া গোটেইখিনি ভাল ধৰণে লৰাই লৈছে। মাংসখিনি এনেধৰণে অলপ দেৰি ভাজিব আৰু ঢাকন লগাই দিব। ফ্ৰেণ্ডছ, এনেধৰণে ৩-৪বাৰমান লৰাই ঢাকন দি ভাজিব লাগিব। তাৰ পাছত সিজিলে পানী দি দিম ইয়াতে। মাংসটো এনেধৰণে অলপ দেৰি ভজা হোৱাৰ পাছত এতিয়া ইয়াতে আলুখিনি দি ল'লোঁ আৰু আলুখিনিও ভাল ধৰণে মিহলি কৰি পেলাই ভাজিব লাগিব। ফ্ৰেণ্ডছ, এয়া ঢাকন উদঙাই পেলাই আকৌ অকণ লৰাই ল'বলৈ আহিলোঁ। চাওঁ সিজিছে নে নাই সিজা আলুখিনি। আলুখিনিও সিজিছে আৰু মাংসখিনিও লাহে লাহে সিজিছে, কিন্তু ইয়াত এতিয়া মই অলপ পানী ব্যৱহাৰ কৰিম। অকণমান পানী দি পেলাই আকৌ ঢাকন মাৰি দিম। এয়া চাওক, মই পানী দি দিলোঁ অকণমান। যিহেতু অকণ তেলটো বিৰিঙি আহিছে, সেইবাবে অকণমান পানী দি পেলাই আকৌ এইখিনি লৰাই পেলাই মই ঢাকন মাৰি সিজাই দিম। আচলতে কামটোত মা লাগি আছিলে, কিন্তু মাজে মাজে ময়ো অকণমান হেল্প কৰি দিছোঁ। ফ্ৰেণ্ডছ, এয়া মাংস তৰকাৰী ৰেডি হৈ গ'ল। অথনি দিয়া পানীৰ পিছত আৰু অলপ পানী ব্যৱহাৰ হ'ল। হাই গাইজ, কি খবৰ আপোনালোকৰ? আজি হ'ল নেক্সট ডে, মানে মানডে হ'ল। কালিৰ ব্লগটো মই কণ্টিনিউ নকৰিলোঁ, সেইবাবে আজি মই ভিডিঅ'টো এইখিনিতে এণ্ড কৰোঁ বুলি ভাবিছোঁ। তো এণ্ড কৰাৰ আগতে আপোনালোকক কেইটামান প্ৰডাক্ট দেখাই লওঁ বুলি ভাবিছোঁ। মই পাৰ্পলৰ পৰা অৰ্ডাৰ কৰিছিলোঁ কেইটামান স্কিন কেয়াৰ প্ৰডাক্ট মানে, তো সেইকেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। কিন্তু এইখিনিতে কৈ থওঁ, এইটো কোনো স্পনচাৰ ভিডিঅ' বা প্ৰমোশ্যন ভিডিঅ' নহয়। মই জাষ্ট এনেই আনিছিলোঁ, তো সেইটো কাৰণে মই আকৌ হল ভিডিঅ' আপোনালোকক বনাই পেলাই নেদেখাওঁ। মই জাষ্ট ইয়াতে ব্লগটোৰ মাজতে দেখাই দিওঁ বুলি ভাবিলোঁ। তো এইটো হ'ল মোৰ পেকেজিং। তো চাওক, পাৰ্পলৰ মই অলৰেডি খুলিলোঁ, ইউজো কৰি আছোঁ প্ৰডাক্টখিনি। আজি আহি পোৱা প্ৰায় 4 দিনমান হ'ল। আৰু এইখিনিতে ক'ব লাগিব, মই পাৰ্পলৰ পৰা বেছিভাগ এনেধৰণৰ স্কিন কেয়াৰ হওক, কছমেটিক্স হওক, বহুতখিনি মই পাৰ্পলৰ পৰাই অৰ্ডাৰ দিওঁ। কিহৰ কাৰণে সেই কথাটো মই ক'বলৈ খুজিছোঁ। পাৰ্পলৰ এটা কাৰণে বহুত ভাল হয়, তাৰ মানে ডেলিভাৰী যিটো প্ৰচেছ নহয়, এইটো বহুত বেছি ফাষ্ট হয়। মোক 3 দিনমানৰ ভিতৰতে গোটেই প্ৰডাক্টখিনি আহি পাইছিলে। মই এই নিউ ইয়েৰৰ যিটো অফাৰ চলি আছিলে তাতে অৰ্ডাৰ দিছিলোঁ, আৰু মোৰ একেবাৰে কম সময়ৰ ভিতৰত গোটেই প্ৰডাক্টখিনি আহি পালে। তো সেই কথাটোৰ কাৰণে মই পাৰ্পলৰ পৰা বস্তু অৰ্ডাৰ দি খুবেই ভাল লাগে। তো মই এতিয়া কি বস্তু লৈছোঁ সেইখিনি দেখাই দিওঁ। মই লৈছিলোঁ এইটো গুড ভাইবৰ পাপায়া ফৰ্মিং ফেচ ৱাছ হয় এইটো। আৰু এইটো ইয়াত লিখা আছে যে এইটো ন' পেৰাবিনছ, ন' ছালফেটছ আৰু ন' মিনাৰেলছ অইল। মানে ইয়াত এইকেইটা নাথাকে, তো এইকেইটা আমাৰ স্কিনৰ কাৰণে খুবেই বেছি হাৰ্মফুল হয়। তো এইকেইটা ইয়াত নাথাকে, গতিকে এইটো বহুত বেছি কেমিকেল ফ্ৰী হয়। সেইটো কাৰণে আমি ইউজ কৰিবলৈও ভাল হয়, স্কিনৰ কাৰণে চুইটেবল হয়। আৰু ইয়াৰ প্ৰাইচটো হ'ল 215, কিন্তু মই ইয়াক বহুত বেছি অফাৰ প্ৰাইজত পাইছোঁ। মই আপোনালোকক কৈছোঁ কিমান মই কমত পাইছোঁ। এইখন হ'ল স্লিপখন, মই এইখনৰ পৰা চাই পেলাই কৈছোঁ। ফেচ ৱাছটো মই 151ত পাইছোঁ, মানে ইয়াত লিখা আছিলে 215। তো মই প্ৰায় 40 টকামানৰ ডিফাৰেঞ্চ মানতে পাইছোঁ, সেইটো আপোনালোকেও গম পাইছে। তাৰ পাছতে নেক্সট হ'ল এইটো পাপায়া, মই হাইড্ৰেটিং ফেচ ক্ৰীম এটা লৈছিলোঁ। মই পাপায়া হাইড্ৰেটিং ফেচ ক্ৰীম এটা লৈছিলোঁ। আৰু এইটোতো একে ধৰণৰ, ন' পেৰাবিনছ, ন' ছালফেটছ, ন' মিনাৰেলছ অইল, ক্ৰুৱেল্টি ফ্ৰী গোটেইখিনি আছে। আৰু ইয়াৰ প্ৰাইচটো হ'ল 225, আৰু মই ইয়াক লৈছিলোঁ 158ত। গতিকে ভাবি চাওক আপোনালোকে নিজে কিমান বেছি অফাৰত দি আছে পাৰ্পলত বস্তুবোৰ। মই এইটো কোৱা নাই যে মই নিউ ইয়েৰত লৈছিলোঁ কাৰণে অফাৰ পাইছোঁ। আপোনালোকে যিকোনো অকেজনতে যদি আপোনালোকে যায়, তাতে অফাৰ পাবই। তাৰোপৰি এনেও তাত অফাৰ চলিয়ে থাকে খুব কম বেছি পৰিমাণে, গতিকে আপোনালোকে তাৰ পৰা প্ৰডাক্টখিনি বাই কৰিব পাৰে। আৰু মই অলৰেডি ক'লোৱেই তাৰ বেনিফিটটো কি, বহুত কম সময়ৰ ভিতৰতে গোটেই প্ৰডাক্টখিনি আহি পায়। মই ইয়াত পাৰ্পলক কিন্তু প্ৰমোশ্যন কৰা নাই দেই, মই জাষ্ট কৈছোঁহে, কাৰণ এইখিনি মই ভাল পাইছোঁ, এক্সপিৰিয়েঞ্চটো মোৰ ভাল এইখিনিত, সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু মই প্ৰায়খিনি গুড ভাইবৰ প্ৰডাক্টে লৈছোঁ। তো এই দুটা প্ৰডাক্ট মই অলৰেডি দেখালোঁ আপোনালোকক। নেক্সট হ'ল
এইটো পাপায়া পাপায়াটো স্কাৰ্ফ হয় মোৰ আৰু এইটোতো একেই নো পেৰাবিনছ নো ছালফেটছ ক্ৰুৱেল্টি ফ্ৰী আৰু ইয়াৰ প্ৰাইচটো হ'ল 195 আৰু ইয়াক মই কিনিছোঁ 137ত তো প্ৰত্যেকটো বস্তুতে মই মিনিমাম 20 30 40 এনেকুৱা ডিফাৰেঞ্চত পাইছোঁ গতিকে আপোনালোকে নিশ্চয় এইখিনি বাই কৰিব পাৰে নেক্সট হ'ল পাপায়া গ্লো ফেচ মাস্ক হয় এইটো সেম এইটো নো পেৰাবিনছ নো ছালফেটছ ক্ৰুৱেল্টি ফ্ৰী আৰু মিনাৰেলছ অইল নো মিনাৰেলছ অইল মানে এইটো হ'ল 235 হয় এয়া ইয়াতে লিখা আছে চাওক জানো দেখিছে নাই তো 235 হয় আৰু ইয়াক মই বাই কৰিছোঁ 165ত গতিকে ভাবি চাওক কিমান ডিফাৰেঞ্চ নেক্সট মই লৈছোঁ এইটো গুড ভাইবৰে নাইট ক্ৰীম হয় এইটো তো এইটো সি ৱেড আৰু হেবিস্কাছৰ দ্বাৰা বনোৱা হয় আৰু এইটো বহুত বেছি হাইড্ৰেটিং কৰে স্কিনটো লগতে ৰিংকলছ কণ্ট্ৰল হয় কিয়নো এতিয়া ঠাণ্ডা দিন গতিকে মই হাইড্ৰেটিং ক্ৰীম এটাই লাগে ৰাতি শুতে আমাৰ স্কিনটো বেছি ড্ৰাই হৈ যায় শোৱাৰ পাছত তো সেইটো কাৰণে মই হাইড্ৰেটিং ক্ৰীম এটা ল'লোঁ আৰু যিহেতু লাহে লাহে আমাৰ এজ হৈ অহাৰ লগে লগে ৰিংকলছ পৰা ষ্টাৰ্ট কৰে তো মোৰ এই চকুৰ গুৰিৰ তলত অলপ চলপ ৰিংকলছ আছিলে কিন্তু এতিয়া চাওক আপোনালোকে বহুত কমিছে এয়া দেখিছেনে ৰিংকলছ অলপ পৰিছেই মোৰ তো সেইটো কাৰণে মই ৰিংকলছ কণ্ট্ৰল নাইট ক্ৰীমটো লৈছোঁ এইটো পেৰাবিনছ ফ্ৰী আৰু ক্ৰুৱেল্টি ফ্ৰী হয় ইয়াৰ প্ৰাইচটো হ'ল 275 নাইট ক্ৰীমটো অবভিয়াছলি অলপ দাম থাকেই আৰু ইয়াক মই বাই কৰিছোঁ 193 275 ক'ত আৰু 193 ক'ত ভাবি চাওক তাৰপাছতে নেক্সট মই বাই কৰিছোঁ এটা বডি লোশ্যন হয় ডিপ মইশ্চাৰাইজিং বডি লোশ্যন আৰু এইটো চিয়া বাটাৰৰ হয় ইয়াতো নো পেৰাবিনছ লিখা আছে আৰু ইয়াৰ প্ৰাইচটো হ'ল 210 হয় এইটো 200 ml হয় আৰু ইয়াক মই বাই কৰিছোঁ সৰি ফ্ৰেণ্ডছ ইয়াৰ এইটো আচলতে বেলেগ এটা পেকেজিঙত আহিছিলে আৰু সেই পেকেজিংটো মই পেলাই দিলোঁ এইটো মই 150ত বাই কৰিছোঁ সেইটো মোৰ মনত আছে ঠিকেই 150 লৈছিলে এইটোত একচুৱেলি 150ও নহয় 147 আছিলে এইটো আৰু তাৰ পাছত মই লৈছোঁ এই কটন পেডটো বেলাৰ হয় এইটো বেলা কটন পেড 30 পিচেছ থাকে ইয়াৰে আপোনালোকে ডাঙৰ চাইজটো পাব সেইটো ল'ব পাৰে মই সৰুটোৱে ল'লোঁ কিয়নো মই আগতে ইউজ কৰা নাই কেনেকুৱা বা হয় নাজানো মই সেইটো কাৰণে কম দামীটোৱে লৈছোঁ কমটোৱে থকাটোৱে লৈছোঁ মানে এইটো MRP হ'ল 65 আৰু এইটো 65 লৈছে এইটো কম নাই গতিকে এইখিনি এয়া প্ৰডাক্টখিনি ল'লোঁ তো আপোনালোকক মই দেখাই দিম বুলি ভাবিছিলোঁ সেইকাৰণে মই দেখালোঁ আৰু তো আপোনালোকে যদি ইউজ কৰিব বিচাৰে ইউজ কৰিব পাৰে কিন্তু এইটো নহয় যে মই দেখাই দিছোঁ কাৰণেহে আপোনালোকে ইউজ কৰিব অবভিয়াছলি নিজৰ স্কিনৰ লগত যদি শ্বুট হয় তেনেহ'লে ইউজ কৰিব পাৰে মোৰ আচলতে কম্বিনেশ্যন স্কিন তো মই ড্ৰাইও হৈ থাকে ঠাণ্ডা দিনত অলপ চলপকৈ ড্ৰাইও হয় আৰু গৰম দিনত বহুত বেছি অইলি হয় তো এইটো কম্বিনেশ্যন স্কিন কাৰণে মোৰ এতিয়া মানে যদি মই মইশ্চাৰাইজাৰ নলগাওঁ তেনেহ'লে মোৰ স্কিন বহুত বেছি ড্ৰাই হৈ যাব তো সেইটো কাৰণে মই হাইড্ৰেটিং মইশ্চাৰাইজাৰে লৈছোঁ পাপায়াৰ তো সেয়াই আৰু আগতে মই বায়'টেকৰ ইউজ কৰি আছিলোঁ আপোনালোকে জানেই তো এইবাৰ মই ভাবিলোঁ গুড ভাইবৰ ইউজ কৰি চাওঁ আকৌ এবাৰ আগতেও কৰিছিলোঁ গুড ভাইবৰ কিন্তু মই পাপায়াৰ ৰেঞ্জটো ইউজ কৰা নাছিলোঁ তো ফাৰ্ষ্ট টাইম মই ইউজ কৰিছোঁ সেয়াই মানে পাপায়াৰ প্ৰডাক্টবোৰ লগালে কি ভাল হয় কিন্তু এটা কথা কণ্টিনিউৱাছলি আপোনালোকে লগাব লাগিব নহ'লে কিন্তু কোনো ধৰণৰ ৰিজাল্ট নাপাব গতিকে কণ্টিনিউৱাছলি লগালেহে পাপায়াৰ পৰা আপোনালোকে ভাল ৰিজাল্ট পাব পাপায়াৰ কি ভাল হয় মই সেইটো কৈ দিছোঁ পাপায়াৰ প্ৰডাক্টবোৰ লগালে যেনে স্কাৰ্ফ হওক মাস্ক হওক স্পেচিয়েলি স্কাৰ্ফ হওক আৰু মাস্ক হওক আৰু ফেচ ৱাছ এইকেইটা কথাই ক'বলৈ গৈছোঁ মই মেইনলি এইকেইটা লগালে কি হয় আপোনালোকৰ যিখিনি ব্লেমিছেছ থাকে ৰ'দৰ যিটো ছানবাৰ্ণ হয় ন তাৰ পৰা আপোনাৰ ব্লেমিছেছ পিগমেণ্টেশ্যন হয় বিশেষকৈ তো পিগমেণ্টেশ্যন হ'লে এইটো যদি আমাৰ লগোৱা যায় তো পিগমেণ্টেশ্যন বহুত ৰিডিউচ হয় তো সেইকাৰণে পাপায়াৰ প্ৰডাক্টবোৰ লগাব লাগে এটা এজ হোৱাৰ পিছত এই বস্তুটো বেছি হয় নৰ্মেলি আমাৰ ছোৱালী মানুহৰ যিখিনি থাকে মানে মই কৈ দিছোঁ 35 মানলৈকে ইমান এইটো বস্তু দেখা পোৱা নাযায় 30 ক্ৰছ কৰা যিসকল মানুহ থাকে তো তেওঁলোকৰ পিগমেণ্টেশ্যনটো খুব বেছি হয় ৰ'দত মানে যিহেতু কাম চাম কৰি ফুৰে ন তো আৰু ছানস্ক্ৰীন নলগোৱাৰ কাৰণে কি হয় পিগমেণ্টেশ্যন খুব বেছি হয় তো এই বিশেষকৈ এই জেগাডোখৰত পিগমেণ্টেশ্যন পৰে তো সেই পিগমেণ্টেশ্যনটো ৰিডিউচ কৰিবৰ কাৰণে পাপায়াৰ
যিকোনো ব্ৰেণ্ডৰে হওক তো পাপায়াৰ বস্তুটো খুবেই ভাল হয় পাপায়াৰ স্কাৰ্ফ হওক ফেচ ৱাছ হওক মাস্ক হওক এইখিনি যদি কণ্টিনিউৱাছলি ইউজ কৰি থাকে তো তেনেহ'লে পিগমেণ্টেশ্যনৰ পৰা বহুতখিনি ৰিডিউচ পাব বাছ ইমানখিনি ক'লোঁ আৰু বিশেষ কৈ নাথাকোঁ ভিডিঅ'টো এইকণতে শেষ কৰিছোঁ যদি আজি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰি দিব আৰু যদি আপুনি চেনেলটোত নতুন হয় বা মোৰ চেনেলটো আগতে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে সেয়া আৰু আজিলৈ তেনেহ'লে আহিছোঁ বাই বাই